নমস্কাৰ বন্ধুসকল। বৰ্তমান সময়ত এষ্ট্ৰনমি বুলি আপোনালোকে যেতিয়া নামটো শুনে তেতিয়া এটা কথাই মনলৈ আহে কি মংগল গ্ৰহ। কি মংগল গ্ৰহ? কিয় আমাৰ মনলৈ মংগল গ্ৰহৰ কথা আহিছে? কিয় বৰ্তমান সময়ত টিভি বা অন্য চিৰিয়েল বা নাটকবোৰ বা চিনেমাবোৰত মংগল গ্ৰহৰ কথা ইমান বাঢ়ি আহিছে? কি এই মংগল গ্ৰহ? তাকে জানিবলৈ আজি ভিডিঅ'টো বনাইছোঁ। অলপ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আশা কৰোঁ গোটেই ভিডিঅ'টো চাই যেন। হয়, অসমীয়াত যেতিয়া আপোনালোকে কয় মংগল হওক, কাৰোবাৰ মংগল হওক, অৰ্থাৎ কাৰোবাৰ ভাল হওক, ঠিক তেনেদৰে মংগল গ্ৰহটো পৃথিৱীৰ মানুহৰ কাৰণে এটা ভাল গ্ৰহ। কিয়নো বিজ্ঞানীসকলৰ মতে এই গ্ৰহটোত জীৱন সম্ভৱ হ'ব পাৰে, কিয়নো মানুহ জীয়াই থাকিবলৈ আটাইতকৈ কিহৰ প্ৰয়োজন হয়? অক্সিজেনৰ প্ৰয়োজন। আৰু সৌৰজগতৰ 8টা গ্ৰহৰ ভিতৰত পৃথিৱীৰ বাহিৰে প্ৰথমটো গ্ৰহ য'ত অক্সিজেন আছে। হয়, বাকী গেছবোৰো আছে বেছি পৰিমাণে, কিন্তু তাত অক্সিজেনো আছে, যিটো জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ। সেয়ে এই গ্ৰহটো বৰ্তমান সময়ত বহুল চৰ্চাৰ বিষয় হৈ পৰিছে, কিয়নো পৃথিৱীত জনসংখ্যা বাঢ়ি যাই আছে, যাৰ ফলত থকা ঠাইৰ অভাৱ হৈছে। এনে ক্ষেত্ৰত যদি আমি মংগল গ্ৰহত থাকিব পাৰোঁ, তেন্তে আমাৰ ঠাই খুলিব আৰু নতুন নতুন প্ৰযুক্তিবিদ্যাৰ বিকাশৰ দ্বাৰা আমি মংগলৰ যোৱা আৰু তাত পৃথিৱীৰ দৰে পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ। সেয়েহে চৰকাৰে এই বিষয়ত সজাগতা বৃদ্ধিৰ বাবে মংগল গ্ৰহৰ প্ৰতি যাতে মানুহৰ আকৰ্ষণ হয়, সেয়ে নতুন নতুন প্ৰস্তাৱ হাতত লৈ আছে। আজি মই এইবোৰৰ বিষয়ে জনাম, আপোনালোকে চাই থাকক। আপোনালোকে নিশ্চয় জানে যে আমাৰ সৌৰজগতত কেইটা গ্ৰহ আছে? 8টা গ্ৰহ আছে। আৰু বাকী যিবোৰ গ্ৰহ আছে বেলেগ বেলেগ তৰাত, সেই গ্ৰহবোৰ আমাৰ পৰা বহুত দূৰত আছে, যাৰ ফলত সেইবোৰত যোৱা সম্ভৱ আমাৰ বৰ্তমান প্ৰযুক্তিৰ দ্বাৰা নহয়। সেয়ে আমাক উন্নতম মানৰ প্ৰযুক্তিৰ প্ৰয়োজন। কিন্তু উন্নতম মানৰ প্ৰযুক্তি সৃষ্টি নোহোৱাৰ বাবে যিহেতু মানুহৰ জনসংখ্যা বৃদ্ধি হৈ গৈছে, গ্ল'বেল ৱাৰ্মিং বাঢ়ি যাই আছে, তাৰ বাবে মানুহক শিফ্টিং অৰ্থাৎ স্থানান্তৰণ কৰিব লগা প্ৰয়োজন হৈছে। হয়, স্থানান্তৰণ অৰ্থাৎ অন্য গ্ৰহলৈ নিয়া। অন্য গ্ৰহৰ ভিতৰত যদি আমি সৌৰজগতৰ গ্ৰহলৈ চাওঁ, তেন্তে এটাই গ্ৰহ মনলৈ আহে, সেইটো হৈছে মংগল গ্ৰহ। কি মংগল গ্ৰহ? মংগল গ্ৰহ হয়, আপোনালোকে যদি সূৰ্যৰ পৰা একাদিক্ৰমে আহে, সূৰ্যৰ কাষৰ পৰা আমি প্ৰথমতে পাব বুধ গ্ৰহ, তাৰপিছত পাব শুক্ৰ গ্ৰহ, তাৰপিছত আছে পৃথিৱী, তাৰে পিছতে আছে মংগল। হয়, পৃথিৱীৰ পিছতে মংগল আছে, যাৰ ফলত ইয়াৰ উত্তাপ পৃথিৱীৰ উত্তাপৰ লগত কিছু মিলে, যাৰ ফলত পৰিৱেশো কিছুমান মিলে। কিন্তু ইয়াৰ পৰিৱেশ পৃথিৱীৰ দৰে একেবাৰে নহয়। হয়, পৃথিৱীৰ দৰে একেবাৰে নহয়। পৃথিৱীত যেনেকৈ গছ গছনি আছে, সাগৰ মহাসাগৰ আছে, তেনেদৰে মংগল গ্ৰহত কোনো গছ গছনিও নাই, সাগৰ মহাসাগৰ নাই। ইয়াত আছে কেৱল ধূলিৰ ৰেগিস্তান অৰ্থাৎ মৰুভূমি, ধূলিৰ মৰুভূমি, আৰু কিছুমান ঠাইত আছে কেৱল বৰফ, একেবাৰে বৰফ, গোটা বৰফ, য'ত পানীৰ সন্ধান নাই। হয়, কেৱল বৰফ আছে, গোটা বৰফ তাতে। বিজ্ঞানীসকলৰ বৰ্তমানৰ কথা অনুযায়ী যিবোৰ তেওঁলোকে তথ্য পাইছে, সেইমতে মংগল গ্ৰহত কেৱল ছফ্ট আইচ অৰ্থাৎ গোটা বৰফ আছে। হয়, আমাৰ পৃথিৱীত যেনেকৈ গৰমকালি উষ্ণতা বৃদ্ধি হয়, তেনেদৰে মংগল গ্ৰহতো গৰমকালি উষ্ণতা বৃদ্ধি হয়, কিন্তু এয়া আপোনালোকে জানিলে চক্কা উঠিব যে এয়া মাত্ৰ 27 ডিগ্ৰী চেলচিয়াছ। হয়, 27 ডিগ্ৰী চেলচিয়াছ। আমাৰ ইয়াত পৃথিৱীত গৰম দিনত হৈ যায় 37 বা কিছুমান ঠাইত 42 বা কিছুমান ঠাইত 50, তাতকৈ ওপৰত বেছি নাযায়। কিন্তু মংগল গ্ৰহত মাত্ৰ 27 ডিগ্ৰী চেলচিয়াছ। আৰু ঠাণ্ডাৰ দিনত কিমান হয় জানে? 130 নে, মোৰ ভালদৰে মনত পৰা নাই, কিন্তু বহুত মাইনাছত আৰু -130 নে 1300 এনেকুৱা এটা, মোৰ মনত পৰা নাই, সিমান ডিগ্ৰী চেলচিয়াছ, যাৰ ফলত ইয়াত বসতি কৰাটো বহুত টান। কিন্তু বিজ্ঞানীসকলে আশা কৰিছে যে কিছুমান যিবোৰ কোম্পানী আছে বৰ্তমান সময়ত, সেই কোম্পানীসকলে মংগল গ্ৰহৰ ওপৰত এনেকুৱা এখন আইনা সৃষ্টি কৰিব বিচাৰিছে। তাৰমানে আমাৰ আকাশখন যেনেকৈ আছে, তাৰে এই আকাশখনৰ মানে পৃথিৱীৰ পৰা 10 কিলোমিটাৰ ওপৰত, ঠিক তেনেদৰে মংগল গ্ৰহৰ 10 কিলোমিটাৰ ওপৰত যদি এখন আইনাৰ এনেকুৱা তৰফ দিয়ে, যাৰ ফলত সূৰ্যৰ পোহৰৰ মান বঢ়াব পাৰি, অৰ্থাৎ গৰম বৃদ্ধি কৰিব পাৰি, উত্তাপ বৃদ্ধি কৰিব পাৰি, আৰু এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব পাৰি যাতে জীৱৰ সৃষ্টি হয়, অৰ্থাৎ জীৱ থাকিব পৰা হয়, উদ্ভিদ বৃদ্ধি হ'ব পৰা হয়, তেনেহ'লে লাভ হ'ব। আপোনালোকে নিশ্চয় কেতিয়াবা যেতিয়া গাৰ্ডেন ৱললৈ যায়, অৰ্কিড উদ্যান বা আন যেনে হওক, তেনেবোৰত দেখি যে এখন ক'লা কাপোৰ ওপৰতে দি থকা হয়, যাতে সূৰ্যৰ পোহৰটো একেবাৰে যেনেকুৱা ধৰণৰ লাগে তেনেকুৱা ধৰণৰ আহক। ঠিক তেনেদৰে আমাৰ কোম্পানী যিবোৰ আছে পৃথিৱীৰ ডাঙৰ ডাঙৰ, সেই কোম্পানীবোৰেও নাছাৰ আগত জনাইছে যে যদি সিহঁতেও এনেকুৱা প্ৰযুক্তি তৈয়াৰ কৰিব পাৰিব, যাতে মংগল গ্ৰহটো এনে এক পৰিস্থিতি সৃষ্টি হয়, যাতে ইয়াত উদ্ভিদ হয়, প্ৰাণী হয়, সাগৰ মহাসাগৰ হয়। ইয়াৰ উপৰি এইটো কোৱা হৈছে যে যদি মংগল গ্ৰহৰ যিখিনি বৰফ আছে, সেই বৰফখিনি সকলো গলাই দিয়া হয়, তেন্তে আমাৰ পৃথিৱীৰ দৰে মংগল গ্ৰহটো সাগৰৰ সৃষ্টি হ'ব। এতিয়া কিছু অতীতলৈ ঘূৰি যাম। কেতিয়া আমি জানিলোঁ মংগল গ্ৰহ যে আমাৰ বাবে উপযোগী বা আমাৰ পৃথিৱীৰ পৰৱৰ্তী ঠাই হিচাপে মানুহে গ্ৰহণ কৰিব পাৰিব? এয়া 1900 দশকৰে কথা। আৰু বিজ্ঞানীসকলে বহু আগতে আশা কৰিছিল যে মংগললৈ মানুহলৈ যাব, আৰু এজন বিজ্ঞানীয়ে, মোৰ নামটো মনত পৰা নাই, তেখেতে কৈছিল যে 1965 চনলৈ মানুহ মংগললৈ যাব লাগে। কিন্তু এতিয়ালৈ সম্ভৱ হোৱা নাই। কি কাৰণত নাজানো, পৃথিৱীৰ পৰা মানুহ মংগললৈ বৰ্তমান সময়লৈকে যাব পৰা নাই, কেৱল জাহাজবোৰে পঠিয়াব পাৰি আছে। আৰু এই জাহাজ পঠিওৱা প্ৰথম কামটো হৈছিল 1971 চনত, নাম আছিল মাৰ্চ 2 বা মাৰ্চ 3 বুলিও কিছুমানে কয়। হয়, কি মাৰ্চ 2 মাৰ্চ 3? মাৰ্চ 2 মাৰ্চ 3 হৈছে দুখন স্পেচশ্বিপ, যি দুখনে পোনপ্ৰথমবাৰৰ বাবে মংগল গ্ৰহলৈ গৈছিল। আৰু মংগল গ্ৰহত
কিন্তু এটা দুখজনক বিষয় যেতিয়া সিহঁতে মংগল গ্ৰহৰ একেবাৰে কাষ চাপি আছিল আৰু যেতিয়া লেণ্ডিং কৰিব আছিল যেতিয়া মংগল গ্ৰহৰ পৃষ্ঠত লাগিছিল আৰু তেতিয়া এইখন ধ্বংস হৈ গৈছিল সম্পূৰ্ণৰূপে আৰু বিজ্ঞানীসকল অতি কষ্ট অথলে গ'ল হয় অথলে গৈছিল অতি কষ্ট যাৰ ফলত নাছাই এইবাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যে 1976 চনত সিহঁতে পৰৱৰ্তী পৰ্যায়ত হ'ব যে মংগল গ্ৰহলৈ পুনৰ স্পেচশ্বিপ পঠাব আৰু সেই উদ্দেশ্যে 1976 চনত ভাইকিং 1 নামৰ এখন যান মংগললৈ পঠিওৱা হ'ল হয় ভাইকিং 1 এই যানখনে অতি সফলতাৰে মংগলত লেণ্ডিং কৰিলে আৰু তাৰ তথ্য বৈজ্ঞানিকসকলক দিলে হয় মংগল গ্ৰহৰ পৰা বিজ্ঞানীসকলে এটা তথ্য হওঁতে কেই মিনিট লাগে বুলি ভাবিছে জানে 4 পৰা 24 মিনিট অৰ্থাৎ 4 মিনিট যেতিয়া মংগল গ্ৰহটোৰ কক্ষপথটো যিটো আছে সেই কক্ষপথটোত কেতিয়াবা সূৰ্যৰ একেবাৰে কাষলৈ যায় তেতিয়া হয়তো 4 মিনিট আৰু যেতিয়া একেবাৰে দূৰত থাকে তেতিয়া হ'ব 24 মিনিট হয় একেবাৰে ওচৰত থাকিলে 4 মিনিট এটা একেবাৰে দূৰত থাকিলে 24 মিনিট সময় লয় ইয়াৰে পিছত আন এজেঞ্চিসমূহে আৰু নানা কাম ল'লে আৰু হাতত ল'লে যাৰ পিছত মংগল গ্ৰহলৈ এনেকুৱা কিছুমান স্পেচশ্বিপ পঠিওৱা যাৰ পৰা কিছুমান ৰবট মংগল গ্ৰহৰ পৃষ্ঠত চলিলে অৰ্থাৎ কিছুমান ৰবট এনেকুৱাকৈ তৈয়াৰ কৰিলে ধৰা হ'ল এইটো বস্তু ইয়াতে কিছুমান এনেকুৱা চকা লগাই দিলে এই চকাবোৰেৰে মংগল গ্ৰহৰ পৃষ্ঠত সেইবোৰ ঘূৰিলে আৰু ঘূৰি তাত কিছুমান তথ্য গ্ৰহণ কৰিলে প্ৰথম যিটো ৰবট পঠা হৈছিল সেই ৰবটটোত চকা যিটো লগোৱা আছিল এই ৰবটটোৰ 90 দিন কাম কৰিব বুলি ভাবিছিল কিন্তু ভাবিছিল যে এই ৰবটটোৱে 90 দিন কাম কৰি তাৰপিছত ই কাম নকৰে কিন্তু মংগল গ্ৰহত যি সৌৰ বতাহ চলিল সেই সৌৰ বতাহে ইয়াৰ প্লেট যিখন ছলাৰ ছিষ্টেমত চলিছিল এইখন আৰু এই ছলাৰ ছিষ্টেমখনক বৰ চাফা কৰি থকাৰ ফলত এইখন 6 বছৰলৈ কাম কৰিলে হয় 6 বছৰে তথ্য যোগান কৰাত সহায় কৰিলে বিজ্ঞানীসকলক 6 বছৰে ধৰি তথ্য যোগান কৰাৰ পিছত বিজ্ঞানীসকলে নানা তথ্য পালে যে মংগল গ্ৰহৰ বায়ুমণ্ডল কি গেছ আছে তেওঁলোকে পালে যে মংগল গ্ৰহৰ বায়ুমণ্ডলত অক্সিজেন আছে নাইট্ৰজেন আছে কাৰ্বন ডাই অক্সাইড আছে হয় লগতে আন এটা কথা আৱিষ্কাৰ হ'ল কি যে মংগল গ্ৰহত যিটো গ্ৰেভিটি আছে আমাৰ পৃথিৱীৰ তুলনাত সেই গ্ৰেভিটিটো কম অৰ্থাৎ আপোনালোকে নিশ্চয় দেখিছে যেতিয়া আপোনালোকে ওপৰলৈ জাপ মাৰে তেতিয়া আপোনালোকে পুনৰ পৃথিৱীলৈ টানে কিন্তু মংগল গ্ৰহত যিটো এই টনা শক্তি সেইটো পৃথিৱীৰ তুলনাত কম যাৰ ফলত এই বিজ্ঞানীসকলে আশা কৰিছে যে যদি আমি মংগল গ্ৰহত মানুহৰ বসতি কৰোঁ কিবা কাৰণত সম্ভৱ হ'ল তথাপি এনেকুৱা এটা হ'ব যে আমাৰ হাড় মাংসবোৰ অতি সোনকালে নষ্ট হৈ যাব হয় হাড় মাংসবোৰ অতি সোনকালে নষ্ট হৈ যাব যদি আমি মংগলত থাকোঁ গতিকে মংগলৰ গ্ৰেভিটি বঢ়িব লাগিব আৰু তাৰ বাবে এটা উপায় কৈছে যে মংগলখন সেউজীয়া কৰি তোলা অৰ্থাৎ মংগলৰ পৃষ্ঠ গছ গছনিৰে ভৰাই তোলা কিন্তু ইয়া ইমান সহজ নহয় মৰুভূমি এখন গছ ৰুই হয়তো চাহাৰা মৰুভূমি ধৰিলোঁ সেই মৰুভূমিখনত যদি আমি গছ ৰুওঁ হয়তো গছবোৰ অতি সোনকালে সহজ নহয় ঠিক তেনেদৰে মংগলৰ পৃষ্ঠ অতি সেনেকুৱাই যদি সেনেকুৱাই হয় তেনেদৰে আমি কেনেকৈ গছ ৰুম তাত আৰু কেনেকৈ কি কৰিম ইয়াৰ বাবে বহুত টকাৰ প্ৰয়োজন বহুত প্ৰযুক্তিৰ প্ৰয়োজন বহুত সময়ৰ প্ৰয়োজন বহুত ধৈৰ্যৰ প্ৰয়োজন হয় তেওঁ বুলি বিজ্ঞানীসকলে আশা কৰিছে 2030 চনত মানুহ যাই এই মংগল গ্ৰহত অধ্যয়ন কৰিব মংগল গ্ৰহত নতুন নতুন তথ্য জনাব কিয়নো ৰবট কেতিয়াও মানুহতকৈ শ্ৰেষ্ঠ হ'ব নোৱাৰে ৰবটে যি তথ্য দিয়ে সেয়া তথ্য কেতিয়াও ভুলো হ'ব পাৰে সেয়া তাৰ কোনো প্ৰমাণ নহয় অৰ্থাৎ মানুহতকৈ শ্ৰেষ্ঠ নহয় আৰু মই সেইটো ক'ব বিচাৰিছোঁ বেলেগ ক'ব বিচৰা নাই ৰবটে দিয়া তথ্য সত্য কিন্তু মানুহে যিটো পৰীক্ষণ কৰিব সেইটোৱে আচল তথ্য মানুহে নিজে যায় যেতিয়া চাব সেইটোৱে প্ৰকৃত দৃশ্য মানুহে চকুৰে যিটো যাই কৰিব সেই চকুৰে যিটো চাই দেখিব সেইটোৱে ৰিয়েল এতিয়া আজিলৈ আৰু বহুত দেৰি হৈ গ'ল প্ৰায় 10 মিনিটে হৈ গ'ল ভিডিঅ'টো বনাওঁতে মই ইমান ভবাই নাছিলোঁ যে ইমান কম কেৱল কৈ আছোঁ যিখিনি জানো মই সৰুৰে পৰা এষ্ট্ৰনমিত অলপ বেছিকৈ গুৰুত্ব দিওঁ সৰুৰে পৰা আকাশখনলৈ চাই ভাল পাওঁ আৰু এনেধৰণৰে ভিডিঅ' মই ভাবিছোঁ বনাওঁ গতিকে আপোনালোকে ভিডিঅ'বোৰ চাই যেন শ্বেয়াৰ কৰে লাইক কৰে আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰে এইটো বিনামূলীয়া আৰু লগতে প্লিজ আপোনালোকে যদি শ্বেয়াৰ কৰি দিয়ে তেতিয়া মই বহুত ভাল পাম আপোনালোকৰ বাবে ইমান কষ্ট কৰি আছোঁ ভিডিঅ' বনাই আছোঁ আপোনালোকে শ্বেয়াৰ কৰি দিব প্লিজ এইটো মোৰ ৰিকুৱেষ্ট আৰু শ্বেয়াৰ কৰি দিব প্লিজ